হেৰস্তো আপুনি যেতিয়া বাহিৰত যায় অসমৰ বাহিৰত যে দিল্লীত গ'ল বা ভাৰতৰ বাহিৰত গ'ল আমেৰিকা গ'ল তাৰ পৰা কিবা কিবি লৈ আহে না আপুনি যে ধৰক ফ্ৰিজটোত মাৰি থোৱা ষ্টিকাৰে হওক বা তাৰ কিবা ডাঙৰ কিবা নাচি থকা মূৰ্তি কিবা এনেকুৱা তাৰ কালচাৰ এটা লৈ আহিব চেষ্টা কৰে না কিন্তু আমাৰ অসমত যেতিয়া কোনোবা আহে বিদেশী পৰ্যটক বা বাহিৰৰ মানুহ আমাৰ অসমৰ পৰা কি লৈ যায় আপুনি মন কৰিছেনে যদি অসমৰ পৰা নিব লাগে এই জাপিটো লৈ যাব লাগিব কাৰণ জাপিটো আমাৰ অসমৰ সংস্কৃতি হয় বা গামোচাখন লৈ যায় এতিয়া গামোচাখন লৈ যাবলৈতো সহজ বেগত ভৰাই লৈ যাব পাৰে কিন্তু এই জাপিটো কেনেকুৱাকৈ নিব বেগত ভৰাই হয় প্লেইনত আতিব লাগিব সেইবাবে পৃথিৱীৰ বিভিন্ন স্থানলৈকে জাপিটো কমকৈ যায় কাৰণ এই বস্তুটো লৈ যাব টান কিন্তু এয়া ৰূপাংকৰ আছে ৰূপাংকৰে এটা ফল্ড কৰি মানে জাপি এনেকুৱা লাৰু কৰি লৈ যাব পৰা জাপি বনাইছে যিটো বনাইছে বিদেশৰ মানে বিদেশীখিনি লৈ যাবৰ কাৰণে এইটো কেনেকুৱাকৈ ফেকৰি দিব পাৰি চাওক সেইটো গোটেই জাপিটো হয় এইটো মই এতিয়া ফল্ড কৰি দিম গোটেইটো তো এনেকুৱাকৈ বাহিৰৰ মানুহে এইটো সৰু কৰি লৈ যাব পাৰে সেইটো লৈ গ'লে হ'ল লাৰু তো এনেকুৱাকৈ বিদেশৰ পৰ্যটকে বা বাহিৰৰ মানুহে নিজৰ বেগত ভৰাই লৈ যাব আৰু ৱালত এইটো ক'বলৈ 1 মিনিটৰ কাম নহয় 1 মিনিটৰ কাম এনেকুৱাকৈ বনাই থৈ গ'ল খোৱাতে আইডিয়া চাৰ্জি অলপ বেলেগতকৈ বেলেগকৈ ভাবা আইডিয়া এইটো আৰু এই আইডিয়াটোৰ কাৰণে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড আৰু এছাম বুকছ অফ ৰেকৰ্ডতো নাম উঠিছে তো ৰূপাংকৰ ভাই পোনপ্ৰথমতে ক'ত ঘৰ পৰিচয়টো মই ৰিহাবাৰীত থাকোঁ মই গুৱাহাটী ৰিহাবাৰীত থাকোঁ আৰু মই এইটো মোৰ অফিচ হয় লাচিত নগৰত মই ইয়াতে যি ডেভেলপমেণ্টেল কামবোৰ এইবিলাক কৰি এই আইডিয়াটো ক'ৰ পৰা আহিল ইমান উদ্ভুত আইডিয়াটো আহিল একচুৱেলি মই ৱাইল্ড লাইফৰ লগত অলপ জড়িত হয় তো বাহিৰৰ পৰা বহুতে চাইণ্টিষ্টত আহে মই সিহঁতক কেতিয়াবা বাহিৰত ফুৰাবলৈ যাওঁ তাৰপিছত সিহঁতে কেতিয়াবা ফুৰিবলৈ যোৱাৰ পিছত ফুৰি চুৰি আহিলে কিবা বায়'ডাইভাৰ্চিটি চালে হৈ গ'ল কিন্তু যোৱাৰ টাইমত সিহঁতে অলৱেজ কিবা এটা লৈ যাব বিচাৰে চুভিনিয়াৰ এটা চুভিনিয়াৰ লৈ যোৱাৰ টাইমত মই তেতিয়া মোক সুধিলে যে কি লৈ যাব পাৰিম মই দোকানত এটা লৈ গ'লোঁ তাৰপিছত সিহঁতৰ জাপিটো বৰ ভাল লাগিল জাপিটো ল'ব বিচাৰিলে কিন্তু ডাঙৰ চাইজৰ আছিল ডাঙৰটো ল'ব বিচাৰিলে কিন্তু জাপিটো লৈ যাব তেতিয়া বৰ টান পালে কিয় যে চিকিউৰিটি চেক এয়াৰপৰ্টত বহুত প্ৰব্লেম হ'ব সেইকাৰণে তেতিয়াৰ পৰা মোৰ মাথাত ঘূৰি আছিলে যে মই জাপিটো কেনেকৈ কৰিব পাৰোঁ যে বাহিৰৰ মানুহে আহি কিনে ডাঙৰ জাপি যদি ভাবে তো ডাঙৰ জাপিটোৱে লৈ যাব লাগিব সেইটো মাথাত আহিলে আৰু এতিয়া লকডাউনত মই তেতিয়া এইটো ঘৰত বহি বহি তেতিয়া মই এইটো বস্তু ডেভেলপ কৰিলোঁ ৱাও তো ভাবি চাওক যদি কাজিৰঙাত হওক বা অসমৰ যিখিনি পৰ্যটনস্থলী আছে তাত সকলোতে যদি এনেকুৱা টাইপৰ জাপি থাকে বিদেশৰ মানুহে ধুনীয়াকৈ ফল্ড কৰি লৈ যাব পাৰে টেনশ্যন নাই আৰু অনলি জাপি বুলিয়ে নহয় বাহিৰৰ মানুহে কেনেকুৱা বস্তু ভাল পায় লৈ যাবলৈ এইটোৰ ওপৰত ধ্যান ৰাখি এনেকুৱা ৰংঘৰৰ সেই বনাইছে ফ্ৰিজ যে মাৰি থৈ দিয়া এনেকুৱা কাচুৰ বনাইছে তাৰ উপৰিও ধৰক এইটো বনাইছে আৰু এইটো চবচে ইণ্টাৰেষ্টিং মাজুলীৰ মুখাটো এনেকুৱাকৈ লৈ যাব পাৰে এই শিল্পটো এইবিলাক বস্তু পপুলাৰ কৰিব লাগে বিদেশত লৈ যাব লাগে ভাই জাপি টাপি আমাৰ তেতিয়াহে ভাল লাগিব যে আফ্ৰিকাত অসমীয়া মানুহে ঘৰ তাতে জাপিটো থকা ডাঙৰ কথা নহয় কিন্তু আমাৰ চেষ্টা হ'ব লাগে যে আফ্ৰিকান মানুহ এক ঘৰত তাতে জাপিটো আছে ভাল লাগিছে অসমৰ পৰা আনিছোঁ বুলি ক'ব পাৰে যাতে